লোকসভা ভাৰ্চেছ ৰাজ্যসভা আমাৰ ইণ্ডিয়ান পাৰ্লিয়ামেণ্টখনত দুখন চেম্বাৰ আছে ইয়াৰে এখন হৈছে লোকসভা আৰু আনখন হৈছে ৰাজ্যসভা লোকসভাক লয়াৰ হাউচ বা হাউচ অফ দা পিপল আৰু ৰাজ্যসভাক আপাৰ হাউচ বা কাউন্সিল অফ ষ্টেটছ বুলি কোৱা হয় আমাৰ নিউ পাৰ্লিয়ামেণ্ট বিল্ডিংখনৰ লোকসভাৰ আসন মুঠ 888 খন আৰু ৰাজ্যসভাৰ মুঠ আসন হৈছে 384 খন লোকসভাৰ সদস্য হ'বলৈ আপোনাৰ মিনিমাম বয়স 25 ইয়াৰ্ছ হ'ব লাগিব আৰু ৰাজ্যসভাৰ সদস্য হ'বলৈ আপোনাৰ মিনিমাম বয়স 30 বছৰ হ'ব লাগিব এই দুখন সভাৰ সদস্যসকলক এমপি বুলি কোৱা হয় লোকসভাৰ এমপি সকলে ডাইৰেক্ট ইলেকশ্যন অৰ্থাৎ ভাৰতীয় সিটিজেনছ সকলৰ ভোটৰ জৰিয়তে সিলেক্টেড হয় আৰু ৰাজ্যসভাৰ এমপি সকল ইনডাইৰেক্ট ইলেকশ্যন অৰ্থাৎ এমএলএছ সকলৰ ভোটৰ জৰিয়তে সিলেক্টেড হয় লোকসভাৰ এমপি সকল বিশেষকৈ ভাৰতীয় সিটিজেনছ সকলৰ ইস্যুজবোৰ আলোচনা কৰে আৰু ৰাজ্যসভাৰ এমপি সকলে কেন্দ্ৰীয় শাসিত ৰাজ্যবোৰৰ ইস্যুজবোৰ আলোচনা কৰে লোকসভাৰ প্ৰেচিডিং অফিচাৰ হৈছে স্পিকাৰ যিজন স্পিকাৰক সেই সভাৰে এমপি সকলৰ জৰিয়তে সিলেক্টেড কৰা হয় আৰু ৰাজ্যসভাৰ প্ৰেচিডিং অফিচাৰ হৈছে ইণ্ডিয়ান ভাইচ প্ৰেচিডেণ্ট অৰ্থাৎ আমাৰ ভাৰতৰ উপৰাষ্ট্ৰপতিজনে হৈছে ৰাজ্যসভাৰ চেয়াৰমেন